মই এগৰাকী HIV সংক্ৰমিত মাতৃ। মই যেতিয়া গম পাইছিলোঁ মোৰ পৰিয়াল HIV-AIDSত আক্ৰান্ত, নিমিষতে মোৰ এই সংসাৰৰ সকলো সপোন ধ্বংস হৈ গৈছিল। মোৰ মনলৈ ভাৱ আহিছিল মই আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰোঁ। মই HIV-AIDSৰ বিষয়ে অধ্যয়ন কৰাত এক আশাৰ বতৰা পালোঁ যে সংক্ৰমিত মাতৃৰ পৰা সন্তানলৈ HIV-AIDS সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি। মই ডক্টৰৰ লগত আলোচনা কৰিলোঁ। ডক্টৰে মোক সুন্দৰ উপদেশ, সাহস আৰু যথোপযুক্ত চিকিৎসাৰ সহায়ত আমাৰ জীৱনলৈ আহিল এক সুস্থ সবল সন্তান। ভয় নাখাব, সংক্ৰমিত মাতৃৰ পৰা সন্তানলৈ HIV-AIDS সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি।